friends, welcome back to my YouTube channel. পুনৰবাৰ মই দিয়া নাই আপোনালোকৰ মাজত আৰু এটা নতুন ব্লগিং ভিডিঅ'ৰ সৈতে উপস্থিত হৈছোঁ। তো আজি আমি আহিছোঁ আমাৰ দীপাংকৰ শ্বুটিং চাবলৈ আৰু মই ভাবিছিলোঁ এটা ব্লগ বনাই দিওঁ আপোনালোকৰ বাবে কিদৰে শ্বুটিং কৰি আছোঁ। তো মোৰ লগত আছে দীপ, আমাৰ নেপাল ভাই, Shaitan 44 Shaitan 44 নিজে বনাই নিজে বিট কৰে নিজে ইয়াৰ সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি ল'ব। আৰু যদি ভাল নালাগে আনলাইক কৰিব, আনছাবস্ক্ৰাইব কৰিব। তো বলক আমাৰ দীপাংকৰ শ্বুটিং চাওঁ। Actor নিশ্চয় এখন হাই বেশি দে দাঁত ভাঙি যাব আৰু মাথা ঘুরে গেছে একদম শিখর আজি মাল খুৱাই দিম নহয় আজি মাল খুৱাই দিম একদম লগে দিম কিবা তোৰ গান এটা লগে দি আছো দেখাই দিম তোমাৰ নাম আছে তোৰ দৰে বহুত নাম মোৰ ঘৰৰ ৰাণী কৰে তিনি আনি ঘৰত গৈ সদায় মাৰো আড্ডা মোটা গাছি কৰা আৰু কথা সাধা গাধা লৰা তো অলপমান গাধা বেবি তোমাক মৃদুল দা আমি দুয়ো যে সৰুতে লুকা চুৰি খেলিছিলোঁ।
বেয়া বুলি ক'ব ন জোনালী এইবিলাক কি কৰিছা মানুহে দেখিলে বেয়া বুলি ক'ব ন আৰু তুমি কি কৈছা ঠিক মই ধৰিব পৰা নাই জোনালী Action!